Please our channel to like, subscribe and share কৰি দিব। এতিয়া হৈ যাব ধুনীয়া আছে। এই ৰাস্তাটো হৈছে NH 38 আৰু এই ৰাস্তাটোৱেই সুদূৰ অৰুণাচললৈ বিস্তাৰিত হৈ আছে আৰু এই ৰাস্তাইদি খাৰচাং তেজু পৰ্যন্ত যাব পাৰে। আমি গৈ আছো পাটকাই ৰিজৰ্ট। হাই কৈ দিয়া বেটা। হাই। কোৱা প্ৰথমে কি কৰিবা? জুলনা তাৰপিছত চুইমিং কৰিবা। তুমি চুইমিং কৰিব জানা নাই? নাজানা? পাটকাই ৰিজৰ্ট এইয়া আমি পাই গ'লোহি। পাটকাই ৰিজৰ্ট এইয়া ডাঙৰ ৰিজৰ্ট দেখোন। বহ 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 এইয়া দেখিছেনে? বম ডাঙৰ ৰিজৰ্ট। কি পাই খাবলৈ? মেংগো জুচ পাব। এইয়া কি ধুনীয়া মেংগো জুচ দেখিছেনে? কেইটকা প্ৰাইচ? 60। খাবা বেটা খাবা। টমেটো ভাল নহয়। এক সুন্দৰ নাৰ্চাৰী। কি ধুনীয়া নাৰ্চাৰী। ইয়াৰ পৰা কাৰোবাক পুলি লাগিলে নিব পাৰে। কি পাটকাই নাৰ্চাৰী। পাটকাই নাৰ্চাৰী বলা বলা চাই ৰ'বা। এইখন আছে চিলড্ৰেন পাৰ্ক। নিলে জুলনা যদি আছে নে বম ডাঙৰ